বৰ্তমান কাম চলি আছে আমাৰ সেইকাৰণে নতুন ডিজাইন দিছোঁ ষ্টাৰ হ'ব ইয়াত শ্ৰীমন্ত কাপোৰ বিচাৰি আছা নেকি ইয়াতো মানে তেৰা তাৰিখে মাছ চাটে যে কি হ'ব কেনেকুৱা দেখাই দিয়ক আচ্ছা ষ্টাৰ হ'ব হয় হয় আৰু এইটো কি দিছে এনেকা ঢৌ চিষ্টেম বান্ধা যাব না এনেকা যাব আচ্ছা হ'ব দে ঠিক আছে এইটো কি কি ষ্টাইল কৈ ওলু চামৰালা হয় নেকি ঠিক আছে ঠিক আছে আৰু মেনেজাৰ কওক কিবা এটা কেনেকুৱা লাগিছে ঠিকে আছে না দে ঠিক আছে আচ্ছা এটা ডাইনিং হয় আমার কিরকম মজা সোনকালে মার তোমার রাতে কাম করে আছে ইয়া দাদা কি মারি আছা তুমি কি জেনটি কি রোহিতন হয় নেকি চিমেণ্ট মাৰিব পৰা নাই কেনেকৈ মাৰে একবাৰ শিকাই দিওঁ অ' এতিয়া খুলি গ'ল ভালকৈ মাৰ ৰাতি কাম চলি আছে বৰ্তমান এয়া কেনেকুৱা লাগিছে ফোন কৰি জনাব আৰু এইটো মই ঐ চিমন্ত চিমন্ত কি কৰি আছা ফুলি আছে না কেইটা ৰাতি কাম কৰিলে কেনেকুৱা লাগে মজা না আৰু কিমান দেৰি হ'ব 700 টকা না কিমান দেৰি হ'ব আৰু কিমান দেৰি হ'ব বাবু আৰু 1.5 ঘণ্টা লাগি যাব 1.5 ঘণ্টা থাকিব না ঠিক আছে কৈছোঁ দাদা আপুনি কি মাৰি আছে এইটো দাদা এইটো কি মাৰি আছা কি কয় এইটো দাদা এটা টাইলছ বুলি কয় টাইলছ নেকি আচ্ছা আচ্ছা ঘৰতে যেনেকৈ টাইলছ মাৰে না এইটো সেনেকুৱা না এইটো কি ডিজাইনটো কি দিছে ইয়াত এইটো ডিজাইন ক্ৰছ ডিজাইন এইটো 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 আমাৰ সীমান্ত শেখৰৰ লুজ বেলুন বুলি লুজ বেলুন না এইটো কিবা ফাঁক হৈছে এইটো কি কৰিব এইটো এইটো উঠিব আমাৰ চাৰে উঠিব না ঠিক আছে আচ্ছা ধুনীয়া কৰি মাৰ সোনকালে কৰিব লাগে ৰাতি হৈছে ময়ো দিনতে কাম কৰিলোঁ তুমিও কৰিলে ছাত্ৰ অলপ পিছত দেখাই আছোঁ ঘৰতে কাম কৰি আছে এয়া আমাৰ ভাইয়ে আছে কনিষ্ক ভাইয়ে বিলত কাম কৰি সম্পূৰ্ণ চাব প্ৰথমৰ পৰা যদি ভাল লাগিলে এটা লাইক কৰিব আৰু কমেণ্টটো লিখি দিব এই পোষ্টটো যেনেকৈ আছে না এইটো আৰু ডিজাইন হ'ব